নহয় পাৰিবহি বাৰু আপুনি হৈ যাব এডাল হৈ গ'ল নহয় স্বাগতম জনাইছোঁ এক্সপ্ল'ৰ উইথ সুৰক্ষিতাৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ আজি গৰু বিহুৰ দিনা ভিডিঅ'টো খুব বেছি বিশেষ এয়া পিঠা খুন্দি আছোঁ আৰু গৰু বিহুৰ দিনা কেনেদৰে গ'ল কি কৰিলোঁ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু সকলো লোকে ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে আহকচোন মোৰ ভিডিঅ'টো চাওঁ কিনো আছে আৰু এনেকুৱা কিছুমান দৃশ্য আছে যিবিলাকে আপোনালোকৰ শৈশৱলৈ ৰিঙিয়াই লৈ যাব গতিকে মোৰ ভিডিঅ'টো আগলৈ চাওকচোন ইহঁতৰ এতিয়া শিকিবৰ বয়স গতিকে বৰ্তাই শিকাই আছে ইহঁতক যাতে আমাৰ পৰম্পৰাসমূহ আগলৈ ৰক্ষা কৰি যাব পাৰে এই দুটা চাওকচোন কিমান বেছি মৰম লগা ইটোৱে বোলে সিটোৰ লগত কাজিয়া লাগি সেইটোৰ দেখিছেনে তাৰ ফানটো নাইকিয়া কৰি দিলে গৰুক গা ধুৱাবলৈ এয়া চাহ প্ৰস্তুত কৰি আছোঁ কোনোবাই আকৌ আমাৰ ইয়াৰ মাজতে কৈছিলে চালাড বনাই এনেকুৱা কথা নহয় জানো যিসকলে এইবিলাক নেদেখিব তেওঁলোকেতো এনেকেই ক'ব যে এয়া চালাড বনাই থকা হৈছে হাঁহি উঠি গ'ল কথাটো আমি বাৰু জানো আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক শিকাবচোন এইবিলাক আমাৰ পৰম্পৰা এইসমূহ যদি আমিয়ে আমাৰ পিছৰ প্ৰজন্মক শিকাই থৈ নাযাওঁ গতিকে এইবিলাক চোন এদিন নাইকিয়া হৈ যাব গতিকে এইসমূহ ধৰি ৰাখিবলৈ চেষ্টা কৰিবচোন আপোনালোকেও আমাৰ ঘৰত গৰু নাই গতিকে আমি বৰ্তাহঁতৰ গৰুকে গা ধুৱাই আহিলোঁ গৰু বিহুৰ দিনা যেতিয়া গৰু নাথাকে সকলোতকৈ বেয়া লাগে আগতে কয় যাৰ নাই গৰু সি বোলে সবাতোতকৈ সৰু সঁচাকৈ গৰু বিহুৰ দিনা যেতিয়া গৰু নাথাকে ঘৰখন বহুত উদং উদং লাগে লাগি ধৰিছে তই হবি বৰ
এইফালে বনাই আছোঁ তিলপিঠা আৰু তিলপিঠা খুব বেছি ভালকৈও বনাব নাজানো কিন্তু যেতিয়া বিহু আহে আলহীক সুধিব পৰাকৈ তিলপিঠাকেইটা বনাব পাৰোঁ আৰু ইমান বেছি ধুনীয়া নহয় কিন্তু খাবলৈ ঠিকেই হয়। আমাৰ আকৌ উজনিৰ ফালে এই যে আমলৈ টোপৰ অবিহনে গৰু বিহুৰ ৰাতিপুৱাটো যেন সম্পূৰ্ণ নহয়, গতিকে আমলৈ টোপ বিচাৰি দাদাহঁত ঘূৰি ফুৰিছে কাৰণ পঁইতা ভাতৰ লগত আমলৈ টোপ আমাৰ খাই অহা আমি যেতিয়াৰ পৰা সৰু আছোঁ তেতিয়াৰ পৰাই খাই অহা মনত আছে। গতিকে আমলৈ টোপৰ লগত আজি ঠাণ্ডা ভাত খাবলৈ আমলৈ টোপ লাগিব, গতিকে ইয়াক কষ্ট কৰি যেনে তেনে আমলৈ টোপকেইটা গোটাইছে। কোৱা হৈছে আমলৈ টোপ খাবলৈ বোলে প্ৰথমে আমলৈ তহঁতক খাই ল'ব তাৰপিছতহে আমলৈ খাব পাৰিবি। এয়া আমলৈ টোপ চাফা কৰি আছে আৰু আপোনালোকে আমলৈ টোপৰ পানী মূৰত লয়নে বাৰু? আমাৰ এইফালে লয় কিন্তু কোৱা হয় এই আমলৈ টোপৰ পানী যদি মূৰত লোৱা হয় তেতিয়া বোলে মানুহৰ মূৰৰ বিষ মূৰৰ কামৰণি বেমাৰ আজাৰসমূহ ভাল হয়। এইফালেও গাঁৱৰ দুজনমান দাদাই আমলৈ বিচাৰি ঘূৰি ফুৰিছে আৰু এইফালে আজি ৰাতিপুৱাৰ সময়ৰ পৰা সকলো ব্যস্ত অকল আমলৈ বিচাৰি আমাৰ ইয়াতে এই আমলৈটো হাঁহৰ কণীৰ লগত ভাজি ৰাতিপুৱা পঁইতা ভাতৰ লগত খুব তৃপ্তিৰে এসাঁজ খোৱা হয়। গতিকে আমিও আমলৈ টোপৰ ৰেচিপি কেনেদৰে বনাইছোঁ ভিডিঅ'টো আগলৈ চাই যাওকচোন। ধুই মেলি চাফা কৰি ল'লোঁ। এজনী দুজনী পৰুৱা থাকিবই দিয়কচোন, ইমান আৰু চাফা কৰিব নোৱাৰি। এইফালে জেতুকাৰ তিয়াই ৰাখিছোঁ, জেতুকা মুখ ধুই ভালকৈ পিচিব লাগিব। গৰু বিহুৰ দিনা জেতুকা নলগোৱাকৈ ভাল লাগে জানো? আৰু এয়া নামঘৰলৈ আগবঢ়োৱা তামোল পাণ ভাত খাই মেলি খাব লাগিব। আৰু এইফালে মই এতিয়া পিঁয়াজ ভাজি আছোঁ, পিঁয়াজৰ লগত দিছোঁ কেঁচা জলকীয়া আৰু ভাজি আমলৈ টোপ এয়া অলপমান হালধি দি দিছোঁ আৰু আমলৈ টোপসমূহ দি দিছোঁ। এই আমলৈ টোপসমূহ যেতিয়া অকণমান ফুটিব টুকটুককৈ তেতিয়া গম পাব আপোনালোকে যে হাঁহৰ কণী দিব হৈছে। গতিকে এয়া মই ভাজি লৈছোঁ আৰু এতিয়া হাঁহৰ কণী দি দিম। নিমখ দিবলৈ পাহৰিছিলোঁ, নিমখ দি লৈছোঁ আৰু ইয়াৰ পাছত দি দিম হাঁহৰ কণী। এয়া দেখিছে কেনেকৈ ফুটিছে আৰু এতিয়া দি দিম হাঁহৰ কণী। হাঁহৰ কণী আৰু আমলৈ টোপ অন্য কণীৰ লগতো খাব পাৰি কিন্তু ইয়াৰ যিটো কম্বিনেশ্যন সেইটো বহুত বেছি ধুনীয়া। আৰু এয়া চাওকচোন কিমান বেছি ধুনীয়া আৰু লোভনীয় হৈছে নহয় জানো? আৰু এয়া এতিয়া আমি খাই ল'ম পঁইতা ভাতৰ লগত। এয়া পঁইতা ভাত, পঁইতা ভাত নহয় আচলতে কালি বনাই থোৱা ভাত, ভাতটো টেঙা হোৱা নাই। এইফালে লৈ ল'লোঁ জেতুকা দুই হাতে ওলাই ল'লোঁ আৰু এইফালে পঢ়ি থাকোঁতে ওলালে কি গাঁৱৰ গৰখীয়া ল'ৰা আৰু সিহঁতক দেখি মনত পৰি গ'ল আমাৰ ডিঙিয়ৰলৈ। আমি যেতিয়া যাওঁ তেতিয়া আমাক ইহঁতৰ নিচিনাকৈ আমাকো কোনোৱে চিনি নাপায় সুধে এইজনী কাৰ ছোৱালী, এইটো কাৰ ল'ৰা। আজিকালি সিহঁতকো আমি এজনক দুজনক চিনি নাপাওঁ, সুধিবলগীয়া হৈছে তুমি কাৰ ল'ৰা। এনেধৰণে আমাৰ সকলোলৈ মনত পৰি গ'ল আৰু আপোনালোকৰ মনত পৰি যাব। চাওকচোন ভিডিঅ'টো আগলৈ। এই ল'ৰাটোৱে মোৰ কেমেৰা তুলি চাই কি কৰি আছে, ইমান বেছি মৰম লগা ল'ৰাটো। চাওকচোন ভিডিঅ'টো আগলৈ। গৰখীয়া ল'ৰাৰ আশীৰ্বাদে বোলে ঘৰখনলৈ মংগল কঢ়িয়াই আনে। ইহঁতি আছিল আমাৰ প্ৰথমটো হুঁচৰি, গতিকে ইহঁতক আমি যিমান পাৰোঁ সিমান সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে 101টা শাক বুটলিব হ'ল, গতিকে নবৌ আহি ৰখি আছে আৰু আমি 101টা শাক বুটলিবলৈ লৈছোঁ। আৰু আমাৰ নথকাবোৰ নবৌৱে দি দিছে, নবৌৰ নথকাবোৰ আমি দি দিছোঁ। মুঠতে মিলাই মেলি আৰু যেনে তেনে 101টা শাক আমি যোগাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া এতিয়া বিচাৰি ঘূৰি ফুৰিছোঁ। ইয়াত বনৰীয়া শাক আছে, ঔষধি শাক আছে আৰু এয়া শাক খাই আমাৰ বছৰটোলৈ বেমাৰ আজাৰ নহয়। গতিকে এয়া আমি এয়াও এক পৰম্পৰা, এয়া ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এতিয়া চিনিয়ে নোপোৱা হৈ যাওঁ নহয় ঘপকৈ। এইটো মইচা দিলি, এইটো দিয়া নাই, এইটো এইটো কিনো খানা শিমলো হ'লেও একেবাৰে জিতিবোৰ দিবলৈ। মছলা 10 টকা
একো এটা হোৱাগৈ নাই গতিকে চেংমৰা বিচাৰি গৈ আছোঁ পথাৰৰ ফালে। নবৌয়ে কৈছে সেইফালে বোলে চেংমৰা আছে গৈ যেনিবা পালোঁগৈ। এয়া চাওকচোন চেংমৰা বুটলি আছে আৰু ইফালৰ পৰিৱেশটো চাওকচোন। পথাৰখন বহুত বেছি ধুনীয়া লাগিছে। বহুত দিনৰ মূৰত আহিছোঁ পথাৰলৈ, গতিকে ইমান বেছি ধুনীয়া লাগিছে পথাৰৰ পৰিৱেশটো। হৈ যাব, এডাল হৈ গ'ল ন। পদিনা মচুন্দৰী জিলমিল বলক। এয়া হৈছে নহৰু খুন্দাৰ পানী। এই নহৰু পানী আপোনালোকৰ ছটিয়াইনে? এই নহৰু পানী মায়ে আমাৰ গোটেই ঘৰৰ বাহিৰত ছটিয়াব। কিয় ছটিয়াই জানেনে? এয়া ছটিয়ালে বোলে সাপ ভেকুলী ভিতৰলৈ নাহে আৰু পলায়। মায়ে এয়া আমাক শিকাইছে আৰু আমিও যাতে এইসমূহ আগলৈ ৰক্ষা কৰি যাব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শেষত আপোনালোক সকলোকে ধন্যবাদ।